non birtang ton pene arjupon sinang hojai FCI along pen Haroghat Lems along sang nang lelu Haroghat Lems ke parlo Haroghat ward number 3 along kidu diamond langthasa delar along kiduk dat arata phan kiron ponji phan pura Haroghat Lempen sang thakpon lo bonta bangso sang kiron ponalong sang gi thu lapen arlong aduk kidu pigajok sang ke endunara tumpen ning kang samse chipaklang dunlo ahok bangso sang kitok veki karbiang long rongkut his queen rice mill rongkut ma juti rice mill rongkut lapen jutimoy rice mill baligao pensi bangso sang nang kele pusi pachini pon bonta bangso sang hojai FCI atum ibi pami medet ajok ithu lapen arlong aduk kido sang si Haroghat Lem saphan nang palelu bangso phi lem satum penta diamond langthasa delar along sang pale ponlo sang kichu enduna rat tumpen kaning je ponke nilituma phan lapusona sang ithua delar along nang kiron ponke nilituma phan food poisoning pen nilituma phan nang ki pathi ji phan lo lasi lapuson FCI manager phan nep ingnang pon nangji lapen lapuson FCI along pen sang wan vedet nangji puta ningje pon lasi lapuson asangithulem salong pen anparta adelar along kiron pon pedet ji phan Assam Chief Minister Dr. Himanto Biswa Sarma lapen Karbi Anglong Autonomous Council CM Dr. Tuliram Ronghang phan sang kichu endunvek arara tumpen chuning ripon lo tangti rat tumalam thepene arjupon iglona তেতিয়া মানে মই অলপ কমপ্লেইন কৰিলো যে চাউলটো কিয় এনেকুৱা দিছে সৰ্বসাধাৰণ মানুহে এইটো চাউল খাব দুখীয়া নিম্ন খাপৰ মানুহৰ কাৰণে এইটো চাউল দিছে তেওঁলোকে দিয়াৰ পিছত তেওঁলোকে যিটো চাউল দিছে সেই চাউলটো খালে হয়তো তেওঁলোকে বহুত কিছুমান প্ৰব্লেমত পৰিব দুখীয়া মানুহ আৰু যেতিয়া তেওঁলোকৰ বেমাৰ হ'ব সেই চাউলটো খোৱাৰ পিছত বেমাৰ হোৱাৰ পিছত তেওঁলোকেতো কোনো ট্ৰিটমেণ্টৰ টকা নিদিব দিব জানো কিন্তু তেওঁলোকে যদি দুখীয়া মানুহক খাবলৈ দিছে চাউলটো ভাল দিব নোৱাৰিলে তেওঁলোকে বেয়াও দিব নোৱাৰে আমি ভাবিছো সেইটোৱে কথা জানিছো যে ভাল যদি দিব নোৱাৰে বেয়াটো কেতিয়াও দিব নালাগে মই সেইটো কাৰণে মই যে কমপ্লেইন কৰিছো বা আপোনালোকক জনাইছো এইটো কাৰণে জনাইছো তেনেকুৱা চাউল যাতে চৰকাৰে আমাৰ যিটো কোপাৰেটিভ আছে তাত তেনেকুৱা চাউল সাপ্লাই দিব নালাগে যিসকলে সাপ্লাই দিছে তেওঁলোককো অনুৰোধ কৰো যে তেনেকুৱা চাউল নেক্সট টাইমত যাতে সাপ্লাই নিদিয়ে ইমানখিনিয়ে ক'লো মই হৰাঘাটত 3 নম্বৰ ৱাৰ্ডৰে মানে নাগৰিক হয় আজি যে হৰাঘাট 3 নম্বৰ ৱাৰ্ডত যে চাউল ভিতৰত যে কৰিছে যে ইমান বেয়া চাউল ইমান মানে খাব নোৱাৰে বাৰু যদি চৰকাৰে যদি মানে এইবিলাক চাউল যদি দুখীয়া ৰাইজক যদি খাবলৈ যদি দিয়ে এইবিলাক চাউল খাই পিনে মানুহটো মানে বহুত বিপদত পৰি যাব এইবিলাক চাউল দিয়াৰ পৰা নিদিয়াই ভাল এইবিলাক চাউল দিবও নালাগে আৰু মই এটাই অনুৰোধ আমাৰ ইয়াত কোনো মানে পাৰ্টিৰো দুখ নাই আৰু আমাৰ মানে ইয়াত যোনটো মানে এই কি কয় আমাৰ মানে এই 3 নম্বৰ ৱাৰ্ডৰ এই কি কয় এইটো ডিলাৰ আজি ডায়মণ্ডাৰো দুখ নাই ইয়াত দুখটো হ'ল চেয়াৰমেনৰো নাই দুখটো হ'ল যোন মানুহে ইয়াত চাউলৰ চাপ্লাই দিয়ে সেইজন মানুহক এৰেষ্ট কৰক সেইজন মানুহক বন্দী কৰক যাতে আৰু ভুলতো এইবিলাক মানুহে এইবিলাক কাম কৰিব নোৱাৰে ইমানে কৈ পিনে মই প্ৰত্যেক মাহত নহয় মাজে মাজে পাথৰ পাওঁ মাজে মাজে চাউলত মানে বেয়া চাউল মানে ওলায় এইবিলাক আমাক দিব নালাগে না আমিতো দুখীয়া মানুহ আমি মানে এই চৰকাৰে আঁচনি দিছে কাৰণে আমি ল'ব আহোঁ যদি চৰকাৰে যদি এই আঁচনি যদি নিদিয়েহেঁতেন আমি ল'বও নাহিলোঁ ইমানে বৰ্তমান মানে ৰাজ্য হিচাপে বৰ্তমান মই ছাৰক এইটোৱে আহ্বান জনাওঁ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তেওঁ অলপ চোৱা চিতা কৰি দিয়ক এইবিলাক ক্ষেত্ৰত দুখীয়া মানুহ মানে ছাৰেও মানে বহুত ভাল পায় আৰু দুখীয়া মানুহক মানে ছাৰে মানে চোৱা চিতাও বহুত ভালমতে কৰে তেওঁ মানে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে বহুত কৰিছেও আৰু কৰিবও ইমানে কৈ পিনে মোৰ মানে বক্তব্যটো সামৰণি মাৰিলোঁ News Desk Report Public TV Karbi Anglong